নহওক আচলতে এয়া বিদ্যা ভাৰতীৰ অনুষ্ঠান। সমগ্ৰ ভাৰতবৰ্ষত এই অনুষ্ঠান ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা মতে এই অনুষ্ঠান আজিলৈকে সৌতাহানি যুগৰ পৰা চলি আহিছে। গতিকে আমাৰ অসমতো এই ধৰণৰ সুন্দৰ অনুষ্ঠান আমি বহুত ঠাইত গৈছোঁ, এই ধৰণে ভাষণ দিছোঁ, কিন্তু আমি ভাৰতীয় সংস্কৃতি মতে এই অনুষ্ঠানত আমি শিশুসকলক শিক্ষা দিছোঁ। শিশুসকলক মৰম চেনেহ কৰি শিক্ষকসকলে আদৰ্শবাদী কৰি তুলিছে। কিন্তু দেখা যায় কালৰ গতি বা আমাৰ যি আজি বৈজ্ঞানিক যি পাশ্চাত্য সভ্যতাৰ পৰাংগ্ৰাসত আজি এই বিদ্যা মন্দিৰ, এই মন্দিৰৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীও আজি বিপথে পৰিচালিত হোৱা দেখা যায়। ইয়াৰ কাৰণ হ'ল যুগৰ পৰিৱৰ্তন আৰু লগে লগে সামাজিক যি আমাৰ পৰিৱৰ্তন, এই পৰিৱৰ্তনৰ মাজত সোমাই পৰি আমাৰ আজি ককা আইতা পিতৃ মাতৃ তথা অভিভাৱক বা আমাৰ সমাজ বা শিক্ষানুষ্ঠান তেওঁলোকে শিক্ষা প্ৰদান কৰে এটা দায়বদ্ধতা, এটা পালনীয় কাৰ্য হিচাপে কৰি তাৰপিছত সেই ল'ৰাটোৱে কি ধৰণে চলিছে সংসাৰ পথত এইটো কিন্তু সমাজৰ বিচাৰ কৰা শক্তি নাথাকে। কিন্তু আমি এটা কথা কওঁ, এটা শিশু যদি প্ৰথম অৱস্থাত শিক্ষা কেন্দ্ৰত অহাৰ আগেই যদি মাতগৰাকী নাগৰিক তথা ৰাষ্ট্ৰৰ ধৰণীয় এওঁলোকে দেশ সমাজ তথা এখন বৃহৎ ৰাষ্ট্ৰৰ দেশৰ ঘূৰি ধৰোঁতা এই মানৱ শিশুটিৰ ভৱিষ্যত লালন পালন, শিক্ষা দীক্ষা, স্বভাৱ চৰিত্ৰ, জ্ঞান আৰু মানসিক বিকাশৰ সকলো কথাই নিৰ্ভৰ কৰে ঘৰখনৰ পৰিৱেশ নৈতিক শিক্ষাৰ ওপৰত। শিক্ষাৰ মূল উদ্দেশ্য হ'ল মানৱ জীৱন তথা মনুষ্যত্বৰ চৰম বিকাশ। কিন্তু বৰ্তমান আধুনিক শিক্ষা ব্যৱস্থাত আমি ইয়াৰ কোনো যথাযথ প্ৰতিফলন ঘটা দেখা নাই। আজিৰ শিক্ষা পদ্ধতি হৈছে কেৱল পাঠ্যসূচী নিৰ্ভৰ আৰু ইমান ভাল পালে গাই থাকে। এতিয়া কথাটো চাওঁ, মইতো শিকোৱা নাই, ইহঁতে বিয়ানামী শিকি ল'লে কেনেকৈ শিকে? আমি শিশুক আমি শিকাব নোৱাৰোঁ। আচলতে আমি শিশু মানে এই বিদ্যালয়ত আমাৰ 7 বছৰ বয়সলৈকে ল'ৰা ছোৱালীবোৰ থাকে, বাকীখিনি যায়গৈ বিদ্যা নিকেতনলৈ। এই 7 বছৰলৈকে যিখিনি শিশু থাকে আপুনি ধৰি বান্ধি মৰিয়াই কিলাই গৃহ কাৰ্য কৰাব নোৱাৰে, একো শিকাব নোৱাৰে, এইটো মিছা কথা। কিন্তু কেনেকৈ শিকে? শিশুৱে নকল কৰে সদায়। আপুনি কেনেকৈ কি কৰিছে, কেনেকৈ বহিছে উঠিছে, কি গাইছে, বান্দৰৰ দৰে নকল কৰি কৰি শিকিব। আৰু এটা কথা, যিটো ভাল পায় সেইটোৱে শিকিব। আপোনাক যদি ভাল পায় আপুনি যি কয় তাকে শুনি শিকাই বুজাই ল'বা দেও এয়ে প্ৰথম ছোৱালী। আমাৰ নামো বৰ ধুনীয়া দেই। যদি কেতিয়াবা মই বিয়া নামৰ সম্পৰ্কে ক'বলগীয়া হয় মই খুব ভাল পাওঁ, কিন্তু আজি সময় নাই, গতিকে উপায়ো নাই। কথাটো হ'ল মই গোৱাৰ মানুহ শ্ৰেণীয়ে গোৱাৰ লগে দুটা নাচিয়া গাবলৈ আৰম্ভ কৰিলে, কিন্তু ইমান ভাল পালে গাই থাকে। এতিয়া কথাটো চাওঁ, ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন, এই গাঁও আপোন। আগলি বাহত বগলী নাচিছে ফুল ফুল কমলিছে মুখে ভাঙি দেখোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন, এই গাঁও